হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি কোনো মানে যেতিয়া দেশে দেশে লগা যুদ্ধৰ দৰে দেখিবলৈ পোৱা গৈছে, কিন্তু সেই যুদ্ধ নহয়, কোনো এখন দেশে আন এখন দেশৰ লগত লগা যুদ্ধ নহয়। এয়া হৈছে নিজৰ দেশত নিজে প্ৰতিবাদকাৰী সংগঠনসকলে কেনেকুৱা এটা উত্তপ্ত যুদ্ধময় পৰিস্থিতি সৃষ্টি কৰিছে। আৰু এই দেখিছে কেনেকুৱা যুদ্ধময় পৰিস্থিতি। ইয়াতে বহুতো ঘৰ বাৰী, বহুতো মানে ৰাজহুৱা, বহুতো চৰকাৰী, বহুতো শিক্ষা প্ৰতিষ্ঠান, বহুতো বিধ্বংসী কাৰ্য তেওঁলোকে এনেকুৱা কাৰ্য হাতত লৈছে। দেখিছে কেনেকুৱাকৈ ঘৰ বাৰী, কোনো গাড়ী ঘোঁৰা গোটেইবোৰ জ্বলাই পেলাইছে। দেখিছে কেনেকৈ এনেকৈ প্ৰতিবাদ কৰিছে। আৰু এইবোৰ দেখিছে চুৰমাৰ কৰি আছে আমাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাসগৃহখন কেনেকুৱাকৈ হুলস্থুল, কেনেকুৱা চুৰমাৰ কৰি ভাঙি পেলাইছে। আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেওঁ পদত্যাগ কৰি পেলাই নিজ জীৱন ৰক্ষাৰ ক্ষেত্ৰত তেওঁ দেশ এৰি পলায়ন কৰিছে। কাৰণ এতিয়া তেওঁৰ জীৱন বচাবৰ কাৰণে তেওঁ সহায় বিচাৰি আমাৰ ভাৰতবৰ্ষলৈ আহিছে। তো দেখিছে কেনেকুৱা পৰিস্থিতি, মানে এইটো দেখিছে শ্বেখ হাছিনাৰ ঘৰত গৈ কেনেকুৱাকৈ সিহঁতে মানে সংগঠনকাৰীয়ে কেনেকুৱাকৈ উত্তপ্ত, কেনেকুৱা হুলস্থুল পৰিৱেশৰ, কেনেকৈ হাঁহি ফূৰ্তিৰে কেনেকুৱাকৈ সিহঁতৰ ঘৰত গৈ কেনেকুৱাকৈ দেখিছে ফূৰ্তি কৰিছে, ফূৰ্তি কৰি কিবা কানি খাইছে। আৰু বাংলাদেশত যিবোৰ আমাৰ হিন্দু ধৰ্মী লোক আছে, সিহঁতে বহুত শংকিত হৈ পৰিছে। কাৰণ এনেকুৱা এটা পৰিস্থিতি, উত্তপ্ত পৰিস্থিতি, যি পৰিস্থিতিৰ পৰা সিহঁতৰ দেশৰ প্ৰধানমন্ত্ৰী সিহঁতে যেনেকৈ প্ৰতিবাদ চলাইছে। তো যদি দেশৰ প্ৰধানমন্ত্ৰী দেশ এৰি পলাবলগীয়া হয়, তো আৰু আমাৰ হিন্দু ধৰ্মীয় লোক যিবিলাক আছে, তো সিহঁতেতো শান্তিত থকাটো বহুত দূৰৰে কথা। তো সিহঁতেও বহুত চিন্তিত হৈ পৰিছে। আৰু আমাৰ ভাৰত চৰকাৰে বহুত চিন্তিত হৈ পৰিছে। কাৰণ আমাৰ বাংলাদেশত বহুতো আমাৰ হিন্দু ধৰ্মীয় লোক তাতে বসবাস কৰি আছে। তো সিহঁতৰ কাৰণে আমাৰ ভাৰত চৰকাৰে বহুতো চিন্তিত হৈ পৰিব লগাত পৰিছে। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰে এটা বিনম্ৰ অনুৰোধ যে বাংলাদেশত যিবোৰ হিন্দু মানুহ বসবাস কৰি আছে, সেই বসবাস কৰা লোকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়। কাৰণ যেনেকুৱা প্ৰতিবাদ চলাইছে বাংলাদেশত, তো চাগে আৰু আমাৰ হিন্দু লোকসকলকো বহুত ক্ষতিগ্ৰস্ত হ'ব। কাৰণ যেনেকুৱা পৰিস্থিতি, যদি দেশৰ প্ৰধানমন্ত্ৰী দেশ এৰি আন দেশত আহিব লগা হৈছে, তো আমাৰ হিন্দু লোকসকলেও যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে যাতে মোদী ডাঙৰে ভালকৈ চকু ৰাখে। আৰু যদি পাৰিলে আমাৰ হিন্দু লোকসকলক আমাৰ ভাৰতবৰ্ষলৈ আনিব লাগে। ভাৰতবৰ্ষত তেওঁলোকক বসবাস কৰাৰ যোগ্যতা দিব লাগে। থেংক ইউ।